নমস্কাৰ, মই প্ৰকাশ। আজি কাম আমাৰ এই বাগানৰ মাজে মাজে আৰু প্ৰকৃতিৰ ইমানেই বিনন্দীয়া ৰূপ চাওকচোন, কিমান ধুনীয়া লাগিছে নহয়নে? এইবিলাক চাওক, মই আপোনালোকক এবাৰ বেক কেমেৰা কৰি পৰিৱেশটো দেখুৱাই দিছোঁ। এইখন কিমান ডাঙৰ বাগান, চাৰিওফালে কেৱল বাগানেই। এইখন হৈছে বৰজান বাগান। এইডোখৰ ঠাইডোখৰ আমি সুধিছিলোঁ ইয়াৰ মানে স্থায়ী বাসিন্দাবিলাকক। ঠাইডোখৰৰ নাম কৈছে এইডোখৰ ভাটৌবাৰী বুলি কৈছে। ভাটৌবাৰী মই আজি ফাৰ্ষ্ট টাইম শুনিছোঁ, আৰু ইয়াত আজি আমাৰ কাম চলি আছে। এইফালে চাৰিওফালে কেৱল সেউজীয়া পৰিৱেশ, মানে কোনো হুলস্থুল নাই, কোনো প্ৰদূষণ নাই, মানে প্ৰদূষণমুক্ত ঠাই, আৰু থাকি বহুত ভালেই লাগিছে। পৰিৱেশটোৰ লগত মানে কি ক'ম, মানে আপোনালোকক মই বুজাব পৰা নাই। পৰিৱেশটো ইমানেই সুন্দৰ, আৰু মই আপোনালোকক এবাৰ বেক কেমেৰা কৰি দেখুৱাই দিছোঁ। এয়া চাওক, পৰিৱেশটো চাওক, ইমান সুন্দৰ নহয়নে? চাৰিওফালে কেৱল বাগান। এয়া এবাৰ দেখুৱাই দিছোঁ, সেউজীয়া পৰিৱেশৰ মাজত এয়া বেলি, আৰু এতিয়া বেলিটো অস্ত যাব হৈছে, আৰু দেখিছেনে? সৌ দূৰ দূৰণিলৈকে বাগান, মানে এইখন বহুত ডাঙৰ বাগান। যিসকলে জানে তেওঁলোকে গম পাব, মানে কি ক'ম আপোনালোকক, ইমানেই ডাঙৰ বাগান এইখন। এয়া সেইকাৰণে ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাই দিওঁ। দূৰ দূৰণিলৈকে মুঠতে বাগানেই, আৰু বাগানেই দেখিব। তাৰ মাজে মাজে ডাঙৰ গছ, আৰু এই বাগানৰ মাজতে আজি আমাৰ আমি কৰ্ম কৰি আছোঁ আজি এই বাগানৰ মাজতে। তাকে ভাবিলোঁ মই বোলো অলপ দেখুৱাই দিওঁ, আৰু আপোনালোকেও হয়তো ভাল পাব। আৰু এনেকুৱা ঠাই সকলোৰে প্ৰিয় নহয় জানো? আৰু এই বাগানখন কোনে কোনে চিনি পায় আপোনালোকে লাইক এটা কৰিব, লাইক কৰি কমেণ্ট এটা কৰিব। আৰু সকলোৱে মোৰ যদি ফেচবুকত চাই আছে তেতিয়া পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।